Hey guys, মই জাহ্নৱীয়ে পুনৰবাৰ সকলোকে মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যেহেতু গৰম পৰিছে গতিকে ভাবিছোঁ টেঙা আঞ্জাকে বনাওঁ। আজি মই বনাম ঔটেঙাৰ লগত মাছ। তাৰ বাবে মই ঔটেঙা এটা লৈ লৈছোঁ আৰু লগতে আলু 3টা আৰু পিঁয়াজ এটা। যিহেতু মোৰ লগত পিঠাগুড়ি নাই গতিকে মই আলুকে দিম। এয়া ঔটেঙাটো কাটি ধুনীয়াকৈ ধুই ল'লোঁ আৰু লগতে আলুটো কাটি ধুই লৈ এয়া মই কুকাৰত পানী অলপ সতে বহাই দিছোঁ। লগতে অলপ নিমখো দিছোঁ। নিমখ অলপ দি কুকাৰটো এয়া গেছৰ ওপৰত বহাই দিছোঁ। কুকাৰত 2-3টা হুইচেল দিম আৰু এয়া মই কেৰাহীত তেল দিলোঁ, গৰম হ'ল। এতিয়া মই মাছখিনি ভাজি লওঁ। এনেকৈ মাছখিনি অলপ সময় মই এনেকৈ ভাজিম। এয়া মাছখিনি ভাজা হৈ গৈছে। ধুনীয়াকৈ মই মাছখিনি ভাজি ল'লোঁ। এতিয়া মই সিজাই লোৱা ঔটেঙাখিনি বাচন এটাত লৈ ল'লোঁ। ঠাণ্ডা হোৱাৰ পিছতে মই এতিয়া মোহাৰি দিছোঁ। ভালকৈ মোহাৰি দিছোঁ যাতে ৰসখিনি ওলাই যায়। ঔটেঙাটো যিহেতু কোমল আছিল, সৰু আছিল যে গতিকে পূৰা গলি গৈছে। ভালকৈ মই মোহাৰি ৰসটো উলিয়াই জাবৰখিনি পেলাই দিলোঁ। সিজাই লোৱা আলুখিনিও মই হেতা এখনেদি এনেকৈ সানি ল'লোঁ। এনেকৈ ভালকৈ সানি লোৱাৰ পিছত কেৰাহীত তেল আছিলে, সেই তেলতে মই জলকীয়া 3টা দি দিছোঁ আৰু পুৰণ দি দিছোঁ লগতে আৰু ক'লা সৰিয়হ দি দিছোঁ। বগা সৰিয়হ নাই গতিকে ক'লা সৰিয়হে দি দিছোঁ। এয়া ধুনীয়াকৈ লৰাই দিছোঁ অলপ। কেঁচা জলকীয়া ঠাইত শুকান জলকীয়া দিলে বেছি ভাল হয়, কিন্তু শুকান জলকীয়া নাই বাবে মই কেঁচাই পকাটো দি দিছোঁ। এতিয়া মই ইয়াতে এয়া ঔটেঙাৰ ৰসখিনি দি দিলোঁ আৰু লগতে সিজোৱা আলুখিনিও দি দিছোঁ। এইখিনি ভালকৈ মিক্স কৰি দিছোঁ যাতে আলুটো ধুনীয়াকৈ মিক্স হৈ যায়। এতিয়া ইয়াতে মই অলপ হালধি দি দিলোঁ। নিমখ নিদিওঁ কাৰণ নিমখ সিজাওঁতে দিছিলোঁ যে, সেইকাৰণে মই হালধি দি দিছোঁ। এইখিনি ভালকৈ লৰাই দিলোঁ। লৰাই পেলাই এতিয়া অলপ উতল আহিবলৈ দিম। উতল আহিলে তেতিয়া মাছটো দি দিম মই। এয়া অলপ উতলিবলৈ ধৰিছে। এয়া উতলিছে। এতিয়া মই ইয়াতে মাছ কেইপিচ দি দিম। এয়া মই মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ দি লৰাই দিছোঁ ধুনীয়াকৈ। এতিয়া মই উতলিবলৈ দিম। উতলি আছে টেঙাৰ আঞ্জা যিমানে উতলে সিমানে খাবলৈ সোৱাদো লাগে। এয়া উতলি আছে আৰু টেঙাৰ ৰংটো সলনি হ'ব ধৰিছে। এনেকৈ অলপ সময় উতলাৰ পিছত মই নমাই থৈ দিম।
এনেকৈ 15-20 মিনিটমান উতলিলে হৈ গ'ল। এয়া মোৰ উতলিয়ে আছে। এয়া উতলি কমি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম, যিহেতু হৈ গৈছে টেঙা আঞ্জা, গতিকে মই টেঙা অফ কৰি দিম। এয়া আমাৰ হৈ গ'ল টেঙা আঞ্জা। এইখিনিতে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব আৰু অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ন'টিফিকেশ্যনবিলাক, ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই যাব। গতিকে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।